মই হাই কি খবৰ সকলোৰে ভালনে আশা কৰোঁ সকলো ভালে আছে এতিয়া সন্ধিয়া 6টা বাজিছে সকলোকে গুড ইভিনিং জনাইছোঁ আৰু লগতে মই সকলোকে মোৰ চেনেলটিলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ আজি ব্লগটো হৈছে কালি মই আপোনালোকৰ আগত কৈছিলোঁ যে বিয়াৰ কাৰণে মই প্ৰেজেণ্ট এটা আনিছোঁ তাৰে আজি বিয়ালৈ গৈছিলোঁ মই বিয়াৰ তাৰে কিছু মুহূৰ্ত মানে মই তুলি আনিছোঁ সেয়াকে মই আপোনালোকৰ আগত দেখাম এতিয়া আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি কল কৰি দিব যাতে মই ৰাখিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পায় তেন্তে আহকচোন এতিয়া ভিডিঅ'টো চাওঁ মই বিয়ালৈ যাবলৈ ওলাইছোঁ কেনেকুৱা লাগিছে বাৰু জনাবচোন মই ওলালোঁ আৰু এতিয়া যাবলৈ লৈছোঁ যদি তাৰ অকণমান ভিডিঅ' কৰি আনিব পাৰোঁ আপোনালোকক দেখাম আৰু যদি নকৰোঁ তেতিয়াহ'লে নেদেখাওঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ গৈ আহোঁগৈ এয়া এইজনী হৈছে আমাৰ কইনাজনী তাই ফটো মাৰিছে বুলি ভাবিছে ফটো মাৰি পোষ্ট দি হৈ গ'ল এতিয়া তাই আঁতৰি গ'ল এয়া কইনাজনী ফটো দুকপি দি দিছোঁ এয়া দুজনী একে ছোৱালী দেখিছেনে টুইন হয় দুইজনী এজনীৰ নাম কি এজনী কুহি এজনী পৰিলে এয়া ভৰিটো পাই লৈছে উৎপাত কৰোঁতে বিয়া ঘৰত মই যি ঘৰত ভাড়াঘৰ লৈ থাকোঁ সেই মালিকৰ ভতিজী হয় আৰু ওচৰতে মাক বহি আছে এইখিনিতে মই বিয়া ঘৰত উঠা ফটো দুকপিমান দিছোঁ এয়া হৈছে প্ৰেৰণা আৰু মই প্ৰেৰণা ভাড়াঘৰতে থাকে আমাৰ ইয়াতে ওচৰতে আৰু তাই মই ভিতৰত কেইবাকপিও ফটো মাৰিলোঁ চাহ বনাওঁতে মানে চাহ অঞ্জু বাইদেউ বনাইছিলে লাগি দিছিলোঁ তাতে ফটো মাৰিছিলোঁ এতিয়া আমি খাবলৈ বহিলোঁ এয়া বাইদেউহঁতে খাইছে এয়া আৰু আমি ইয়াতে বহিছোঁ এইখন হৈছে মোৰ কাঁহী দাইল দিছে মাছৰ কণী দিছে আৰু ইফালে মাছ মাংস দুইজাতে দিছে আৰু মিঠা ৰসগোল্লা দিছে প্লিজ কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো লাইক এটা কৰি দিব এতিয়াই আৰু শেষৰডোখৰ মই দেখাইছোঁ শেষত আমি অকণমান ফূৰ্তি কৰিলোঁ আৰু মোবাইল পৰি গৈছে শেষত আমি অকণমান ফূৰ্তি কৰিলোঁ আৰু গুচি আহিলোঁ ঘৰলৈ এই যে এতিয়া অকণমানকৈ নাচটো দেখিলে সেইটো মই শিকাই আছোঁ সিহঁতক মই দুদিনমান শিকোৱাৰ পাছতে মানে তাইৰ বিয়া ওলালে শিকাইছোঁ মানে কি ইউটিউবত দিবৰ কাৰণে শিকাইছিলোঁ দুদিন তিনিদিনমান শিকাওঁতেই আধা মানে তাইৰ বিয়া ওলালে আৰু সেইকাৰণে দিব নোৱাৰিলোঁ আৰু দিব লাগে নে নেলাগে আপোনালোকে জনাব আৰু যদি মই পাৰোঁ এইকেইদিনতে ক্লিয়াৰ কৰি মই ইউটিউবত দিম আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ নাচটো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ